কান্তিৰাঞ্চৰ ঘটনাৰ সন্দৰ্ভত SDC সংবাদমেল আৰক্ষীৰ দ্বাৰা দুষ্কৃতিকাৰীৰ দিনে নিশা অনুসন্ধান কাৰ্য নিৰীহৰ শান্তিত বিঘিন্ন হোৱাৰ অভিযোগ SDC নেতা যৎসন বে বুকাজনৰ উত্তপ্ত পৰিস্থিতি পেছাদাৰী জুৱাৰী মাফিয়া উমেশ গুপ্তাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ স্থানীয় ৰাইজ তথা কেইবাটাও ছাত্ৰ সন্থাৰ শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী অপৰাধী পুত্তলিকা দাস কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাম সিং ইংতি আৰু নাই নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ কান্তিৰাঞ্চৰ ঘটনা আৰু এই ঘটনা সংক্ৰান্তত দিনে নিশা দুষ্কৃতিকাৰী অনুসন্ধান আৰু সমগ্ৰ এলেকাটো প্ৰশাসনে সিল কৰি ৰখাৰ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে SDC নেতৃত্বই ডিফু SDC দলীয় কাৰ্যালয়ত দিয়া এক সংবাদমেলত SDC নেতা তথা পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য যৎসন বে কয় যে কান্তিৰাঞ্চৰ এলেকাত যোৱা 8 জুনৰ সুপাধাৰা বলি ভুল কৰি একাংশ দুষ্কৃতিকাৰীৰ হাতত যি নিৰীহ শিল্পী দুজনৰ নিৰ্মম হত্যা বলি হ'ল সেয়া অত্যন্ত দুখজনক আৰু নিন্দনীয় কিন্তু পৰৱৰ্তী সময়ত হত্যাকাণ্ডটোৰ সৈতে জড়িত দুষ্কৃতিকাৰীৰ অনুসন্ধানৰ লগতে জিলা আৰক্ষী প্ৰশাসনে সমগ্ৰ এলেকাটোত সিল কৰি ৰখা কাৰ্য এলেকাটোৰ বাসিন্দাৰ নিৰীহ লোকে বাহিৰৰ জগতৰ সৈতে যোগাচিন্ন হৈ পৰিছে আনহাতে কোনোৱে সোমাব পৰা নাই এলেকালৈ আৰু দুষ্কৃতিকাৰীৰ অনুসন্ধান আৰক্ষীৰ বাবে এলেকাটো অনেক বাসিন্দা এক ভয় আৰু অনিশ্চয়তাৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে ইপিনে জুন জুলাই মাহটো খেতিয়কসকলৰ বাবে নিজ নিজ খেতি পথাৰৰ কাম আৰম্ভ কৰাৰ সময়ত যদিও ভয়ত খেতি পথাৰলৈ যাব পৰা নাই কোনো খেতিয়ক ইতিমধ্যে আৰক্ষীয়ে সন্দেহৰ আৱৰ্তত ৪৫ জনতকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰি নিছে এনে পৰিপ্ৰেক্ষিতত গাঁওবাসীয়ে শান্তি আৰু স্বাভাৱিক জীৱন ঘূৰাই দিবৰ বাবে SDC নেতৃত্বই প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ অনুৰোধ জনাইছে অসম চৰকাৰক থকা ৰাইজে বহুতো মানে দুখ কষ্ট ভুগিবলগীয়া হৈছিলে ঠিক আছে আমি মানে যিমান গ্ৰেপ্তাৰ কৰিব লাগে সেইটো গ্ৰেপ্তাৰ কৰক পুলিচে কিন্তু ষ্টেট গভৰ্ণমেণ্টক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে ষ্টেট গভৰ্ণমেণ্টে তাত শান্তি পৰিস্থিতি ঘূৰাই আনিবৰ কাৰণে পদক্ষেপ ল'ব লাগে যাতে চবেই তাত দুখীয়া মানুহক সহায় কৰিব পাৰে বা দুখীয়া মানুহে এটা সকাহ পায় ৰাইজে তেনেকুৱা ভুগিছিলে যে তাত এতিয়া পুলিচে কৰ্ডন কৰাৰ কাৰণে পুলিচে আবেষ্টনী তাত ৰখাৰ কাৰণে মানুহে ইফালৰ মানুহ আহিব নোৱাৰে গতিকে তেখেতসকলে ইকনমিকেলি বা ছ'চিয়েলি তাত ভুগিছিলে আৰু বিভিন্ন বেমাৰ আজাৰৰ পৰা তাত ভুগিছিলে আৰু সেই বেমাৰ আজাৰটো চিকিৎসা কৰিবৰ কাৰণে তেনেকুৱা সুবিধা তাত নাই গতিকে যিটো পৰিস্থিতি চলি আছে সেইটো এসপ্তাহ বা দুসপ্তাহৰ কাৰণে ঠিকে আছে কিন্তু আমি ইয়াত ক'ব বিচাৰিছোঁ যে ইমান দিনটোতো বেছি হৈছে যে আমি নহয় তাত কাৰ্বি আংলং অট'নমাছ কাউন্সিল EM আৰু ছেক্ৰেটাৰীসকলে যাব বিচাৰিছিলে কিন্তু তাত পুলিচে যাব দিয়া নাই তেনেকুৱা এটা পৰিস্থিতি তাত চলিছিলে যে আতংকিত হৈ মানুহসকলে যে তাত খাব নোৱাৰে শুব নোৱাৰে বা কাম কৰিব নোৱাৰা ঠিক তেনেকুৱা পৰিস্থিতি তাত চলি আছে গতিকে তাত মানে সোনকালে চৰকাৰে তেখেতসকলক এটা ৰিলিফ দিব লাগে জিলা প্ৰশাসনৰ ভূমিকা কেনেকুৱা বুলি কৈ আছে আপুনি জিলা প্ৰশাসনৰ ওপৰত আমি ক'বলগীয়া নাই জিলা প্ৰশাসনে DC ডাঙৰীয়াই প্ৰথম কৈছিলে যে সেইটো প্ৰি প্লেন এটা ঘটনা নহয় মানে এটা সৰ্বভাৰতীয় বা সদৌ যিটো চাইল্ড কিডনেপাৰ সেই পৰিস্থিতি লৈ পেলাই তাত এটা আতংক এটা সৃষ্টি আছে আগৰ পৰা সেইটো লৈ পেলাই এটা ঘটনা হৈ গ'ল সেইমতে যিসকলক কালপ্ৰিট বুলি কওঁ আৰু ছাছপেক্টেড কালপ্ৰিটসকলক এৰেষ্ট কৰিব লাগে এইটো জিলা পৰিবহণৰ DCৰ এইটো এটা দায়িত্ব তাত আমি ক'বলগীয়া নাই কিন্তু চৰকাৰেহে প্ৰেছাৰ দিছিলে পুলিচক যে তাত যিটো এতিয়া পুলিচে তাত কৰি আছে সেই ধৰণে কৰিব লাগে বুলি চৰকাৰৰ তৰফৰ পৰাহে প্ৰেছাৰ দিয়া বুলিহে
আনহাতে অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগক সংবাদ মাধ্যমৰ যোগে অনুৰোধ কৰি কয় যে অঞ্চলটোৰ নিৰীহ লোকৰ মাজত স্বাভাৱিক অৱস্থা ঘূৰাই অনা আৰু মানৱীয়তাৰ স্বাৰ্থৰ আয়োগে দৃষ্টি দিয়াৰ লগতে পদক্ষেপ ল'ব লাগে। মংগলিংহি ৰিপৰ্ট কাট নিউজ। বোকাজানৰ উত্তপ্ত পৰিস্থিতি পেছাদাৰী জুৱাৰী মাফিয়া উমেশ গুপ্তাৰ সন্ত্ৰাসত এতিয়া আতংকিত সকলো। বিভিন্ন অপৰাধত লিপ্ত গুপ্তাক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। অপৰাধী পুত্তলিকাৰ দাহ প্ৰতিবাদী ছাত্ৰ সন্থাৰ। উল্লেখযোগ্য যে অপৰাধী উমেশ গুপ্তাৰ ৰাজ্যৰ কেইবাখনো আৰক্ষী থানাত 15টাকৈ অধিক গোচৰ পঞ্জীয়ন হৈ থকাৰ লগতে ভালেকেইটা গোচৰ আদালতত চলি আছে। অপৰাধী উমেশ গুপ্তাৰ এটা বিশেষ লবিৰ শক্তিত বলিয়ান হৈ শেহতীয়াকৈ এটা অপৰাধীৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকা এটা ব্যক্তিগত টিভি চেনেল শীৰ্ষক কোনো লোকৰ সহায় লৈ খোদ জিলা আৰক্ষী প্ৰশাসন আৰু বোকাজানৰ একাংশ ব্যক্তিৰ বিৰুদ্ধে অপবাদ জাপি কুৎসা ৰচনা কৰি আহিছে। বৰ্তমান বিশেষ এটা গোচৰত আৰক্ষীৰ চকুত ধূলি দি বৰ্তমান পলাতক হৈ থকা অপৰাধীটোৱে কিদৰে এটা ব্যক্তিগত চেনেলত প্ৰশাসন বিৰুদ্ধে সাক্ষাৎ দিলে জিলাবাসীৰ বাবে সিও এটা ৰহস্যৰ বিষয়। আজি আমি পথ অৱৰোধ কৰিবলগা হৈছে কাৰ্বি আংলং তথা বোকাজানৰ নিবাসী উমেশ গুপ্তা, যিটো আপোনালোকে জানে লাষ্ট 5 বছৰ পৰা ইয়াত কণ্ডপ চলাই আছে, গুণ্ডা মাফিয়া চলাই আছে। আজি ছাত্ৰ সংগঠন বিভিন্ন কিবা আজি আমাক বদনাম দি আজি তেখেতে এটা ইমান নন ভেলিয়েবল ৱাৰেণ্টত অপেন চাৰ গৰুৰ নিচিনা ঘূৰি আছে। আজি আমাৰ জিলা প্ৰশাসনে তেখেতক এতিয়ালৈকে এৰেষ্ট কৰিব পৰা নাই। এৰেষ্ট কৰিব পৰা নাই। তেখেতে ইয়াত আমাৰ মিডিয়া ভাইসকল আছে, বিভিন্ন আজি শান্তিত আছোঁ আমি, বিভিন্ন জাতি জনগোষ্ঠী। তেখেতে একটা আমাৰ বোকাজান সাব ডিভিজন অশান্তি সৃষ্টি কৰিছে। বাহিৰৰ DY65 মিডিয়াক আনি ইয়াত মিছলিড কৰি আমাৰ ইয়াৰ ভিতৰত যিটো জাতি ভাৱ, যিটো আমাৰ মেল প্ৰেম আছে, এইটো টোটেলি সি আমাক এইটো কৰিব বিচাৰে। তেখেতৰ কথা আপোনালোকে জানে, যোৱাবাৰ কাৰ্বি বিহাৰীৰ পৰা তেখেতে লাগিছিল বাবু ইন্তিৰ লগত আৰু বহুত জেগাত সি এনেকৈ আজি 18টা কেছ চলি আছে। আৰু বৰ্তমান ধন দাবী কেছ, ইয়াত প্ৰাইমৰ ভাবুকি কেছ আমাৰ বোকাজানত চলি আছে উমেশ গুপ্তাৰ আগেঞ্চ। কাৰণে অতি শীঘ্ৰে জিলা প্ৰশাসনে যদি ব্যৱস্থা নলয়, আমি এদিনৰ 24 ঘণ্টাত যদি জিলা প্ৰশাসনে আৰেষ্ট নকৰে তেখেতক, আমি নহ'লে পৰহিৰ পৰা অনিৰ্দিষ্ট কাললৈ আমি নেশ্যনেল হাইৱে ব্লকেট কৰিম। হত্যাৰ অপচেষ্টা, অপহৰণ, মাৰপিটৰ দৰে নানান ঘটনাত লিপ্ত থকা বুলি অভিযোগ থকা গুপ্তাৰ বিৰুদ্ধে এতিয়া ৰাজ্যৰ শীৰ্ষ মহলে কিদৰে ব্যৱস্থা গ্ৰহণ কৰিব তাৰ ওপৰত সমগ্ৰ বোকাজানবাসীয়ে নজৰ ৰাখিব। কাৰ্বি আংলং বুলি নহয়, আজি বোকাজান সাব ডিভিজনত অনেক ধৰণৰ অশান্তি সৃষ্টি কৰাৰ লগতে আজি দল সংগঠনক বদনাম কৰাৰ লগতে আজি মিডিয়া ভাইবিলাকক অনেক প্ৰকাৰ দুৰ্ব্যৱহাৰ কৰাৰ লগতে মাৰপিটো কৰিছে। আৰু যি ছাত্ৰ সংগঠন, আদিবাসী ছাত্ৰ সংগঠনৰ নেতা, আজি প্ৰাক্তন নেতা বুলি যি আজি DY65 গুৱাহাটীৰ পৰা যি এটা দল লৈ আহি ইয়াৰ মিডিয়াত নেগলিজেঞ্চ কৰা আমি তীব্ৰ গৰিহণা দিছোঁ। লগতে তেওঁক ইমিডিয়েট এৰেষ্ট কৰাৰ লগতে তেওঁৰ বিহিত ব্যৱস্থা যেন লয় তাক কামনা কৰিছোঁ। ধন্যবাদ। বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট, কাট নিউজ। পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বিশিষ্ট সমাজ সেৱক ৰাম সিং ইংতি আৰু নাই। বিগত কেইবাদিন ধৰি উচ্চ ৰক্তচাপ আৰু হৃদয় ৰোগত আক্ৰান্ত আছিল প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাম সিং ইংতি। পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বিশিষ্ট সমাজ সেৱক ৰাম সিং ইংতি আৰু নাই। বিগত কেইবাদিন ধৰি উচ্চ ৰক্তচাপ আৰু হৃদয় ৰোগত আক্ৰান্ত আছিল প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাম সিং ইংতি। ডিমাপুৰৰ এখন ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ আছিল ইংতি। এটা সময়ত KPC, কংগ্ৰেছ আৰু শেহতীয়াকৈ বিজেপিত থকা ৰাজনৈতিকবিদ ৰাম সিং ইংতি বিভিন্ন ব্যক্তিসকলৰ মাজত আছিল যথেষ্ট জনপ্ৰিয়। ৰাজনৈতিক জীৱনৰ উপৰিও বিভিন্ন সামাজিক কামৰ সৈতে জড়িত ব্যক্তিগৰাকীৰ এই দুখজনক খবৰ পোৱাৰ লগে লগে তেওঁৰ গুণমুগ্ধসকল শোকত ম্ৰিয়মান হৈছে। ডিফু চহৰৰ সৰহ সংখ্যক সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বিভিন্নজনে তেওঁৰ বিদেহী আত্মাৰ সদ্গতিৰ প্ৰাৰ্থনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
পশ্চিম কাৰ্বি আংলঙৰ পৰিষদীয় সমষ্টি চিনথং গড়কাপ্তানি পথৰ দুৰ্দশা এজাক বৰষুণতে যাতায়াতৰ চৰম দুৰ্ভোগ পথিকৰ কুৰেৰে মাটি খান্দি পথ ঠিক কৰিহে পাৰ কৰিব পাৰে গাড়ীখন হয় এই দৃশ্য চাওক গড়কাপ্তানি পথটিৰে যাতায়াত কৰিবলৈ গৈ বগা গাড়ীখনৰ চকা কেনেকৈ বোকাৰ গভীৰ অংশত সোমাই পৰিছে কেইজনমান লোকে কুৰেৰে মাটি খান্দি চকাৰ আগৰ মাটি মুকলি কৰি দিয়াৰ বাবেহে গাড়ীখন কোনোমতে পথটিৰে উলিয়াব পাৰিছে প্ৰত্যেক বাৰিষা তথা বৰষুণৰ বতৰ হ'লে পশ্চিম কাৰ্বি আংলঙৰ চিনথং পৰিষদীয় সমষ্টি পথ সমূহৰ যাতায়াতৰ ক্ষেত্ৰত এইদৰে সুলভ দৃশ্য আপুনি প্ৰত্যক্ষ কৰিবলৈ পাব কোম্পানীৰ অধীনৰ এই গড়কাপ্তানি পথটি বিগত 2013-14 চনত ঠিকাদাৰে 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰিলে কিন্তু হামৰেনৰ মিতালী নামৰ ঠিকাদাৰগৰাকীয়ে পথ নিৰ্মাণৰ ক্ষেত্ৰত চূড়ান্ত পাল মৰা কাৰ্য সম্পাদন কৰাৰ বাবে বৰষুণৰ বতৰ এইদৰে দুৰ্গতি পথটিৰ পথটি ঠায়ে ঠায়ে খান্দি বা মাটি পেলাই নিৰ্মাণ কাৰ্য সম্পন্ন কৰিলে ঠিকেই কিন্তু ৰুলাৰ মাৰিবলৈ পাহৰিলে ঠিকাদাৰে যাৰ ফলত বৰষুণ এজাক হ'লে বোকাময় হৈ পৰে পথটি এইদৰে ঠায়ে ঠায়ে সোমাই পৰে গাড়ীৰ চকা এয়াই নহয় সমগ্ৰ চিনথং পৰিষদ এলেকাৰ পথসমূহ এনে দৃশ্য বৰ সুলভ ৰাইজে আশা কৰিছে আগতে যি হ'ল এতিয়া কাৰ্বি পৰিষদত পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু চিনথং পৰিষদীয় সমষ্টি জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিয়ে এই ক্ষেত্ৰত শীঘ্ৰে কিবা পদক্ষেপ গ্ৰহণ কৰাৰ আশা কৰিছে চিনথং সমষ্টিবাসী ৰাইজে ডংকামকামৰ পৰা কেলভিন টাৰাং ডংকামকাম সময় হৈছে এটি সমূহ বাণিজ্যিক বিৰতিৰ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ কাঞ্চ Assamese Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত এগৰাকী কিশোৰীৰ বিৰুদ্ধে যৌন উৎপীড়নৰ অভিযোগ চেংগাঁও ছোৱালী এমি মাদ্ৰাজা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ফৈজুল হকৰ বিৰুদ্ধে এই অভিযোগ কিশোৰী পৰিয়ালৰ 10 মাহৰ পূৰ্বে যৌন নিৰ্যাতনৰ চলাই গৰ্ভধাৰণ কৰা অভিযোগ কিশোৰীগৰাকী নিজে আৰু তেওঁৰ পৰিয়ালৰ লোকৰ ফুলতলীৰ সিংগাঁও ছোৱালী এমি মাদ্ৰাজা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ফৈজুল হকে এগৰাকী কিশোৰীক 10 মাহৰ আগতে যৌন উৎপীড়ন চলায় ফলত ইতিমধ্যে গৰ্ভধাৰণ কৰা কিশোৰী আৰু কিশোৰীগৰাকীৰ পিতৃ মাতৃয়ে গাঁৱৰ ৰাইজক কাষ চাপি সুবিচাৰৰ প্ৰাৰ্থনা কৰে যদিও ৰাইজৰ বিচাৰ প্ৰক্ৰিয়াত অসন্তুষ্ট কিশোৰী তথা কিশোৰী পিতৃ মাতৃয়ে শেষত কাষ চাপে আৰক্ষীৰ অৰ্ডাৰটো সম্পৰ্কত মানে কালি মই কেছ নম্বৰটো নিবৰ কাৰণে আহিছোঁ যে ছাৰে তদন্ত লোৱা নাই কিয় সেইটো কাৰণে মই আহি সুধিছিলোঁ মই সোধাৰ সময় দিয়া নাই মোক বাহিৰত দেখা মাৰিবলৈ আহি দিলে ধমকি দি পেলাই আহিছে নাম কি নাথ বাবু বিপিন নাথ বিপিন নাথ ঘটনাটো একো তদন্ত কৰা নাই এতিয়ালৈকে কিয় তদন্ত কৰা নাই বুলি আপোনালোকে ভাবে আমি যে ভাবিছোঁ যে ছাৰে পইচাখিনি খাই লৈছে সিহঁতৰ পৰা আগতে বা যেতিয়া 2016 মই কেছ কৰিছিলোঁ তেনেকুৱা অত্যাচাৰ হৈছে মানে লংকা থানাত তেনেকুৱা অত্যাচাৰ হৈছে মাষ্টৰ আছে সিহঁতৰ চকুৰ মাষ্টৰে পইচা দি দিয়ে তাক ধমকি দিছে বাৰবাৰ ধমকি দিছে ৰেশমাক ধমকি দিছে বাৰবাৰ যে তহঁতে যিমান কেছ কৰিব পাৰ কৰ কিন্তু মোৰ যিমান পইচা খৰচ কৰিব লাগে মোক কৰি দিম লংকা উদালি আৰক্ষী চকী ফৈজুল হকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা ভুক্তভোগী কিশোৰী তথা কিশোৰী পিতৃ মাতৃয়ে আনহাতে অভিযুক্ত ফৈজুলৰ পৰিয়ালৰ মতে দুই পৰিয়ালৰ মাজত এক পুৰণিকলীয়া ভূমিকেন্দ্ৰিক সীমা বিবাদক কেন্দ্ৰ কৰি ফৈজুলক পচুৱা আৰু তেওঁলোকৰ পৰিয়ালটো গৃহহাৰা কৰা ষড়যন্ত্ৰতহে এই গোটেই ঘটনাৰ ৰচনা কি হৈছিলে ঘটনাটো মোৰ ঘৰত ছোৱালীজনী আছিলে সেই এটা ডাঙৰ ভাই দাদা আছে এইটো মিৰ্গী বেমাৰী হয় জ্বলিছিলে
পাছত কোনোবাই নাচা সিহঁতৰ আমি একে পৰিয়ালৰ মানুহ সিহঁতে নাচা পাছত মই ছোৱালীটোক আনিলোঁ ল'ৰাটোক মোৰ হাৰ্টৰ প্ৰব্লেম আছে এই জ্বলাটো দেখিলে মোৰ হাৰ্টৰ বেমাৰটো হৈ যায় সেইকাৰণে মই এই ছোৱালীটোক আনিলোঁ তাৰ সৰু ভণ্টি হয় আনিলোঁ মানুহৰ ঘৰত কামত আছিলে আনিখিনি মানে দিলোঁ খোৱা এই ছোৱালী ল'ৰাটোক ভাত পানী দিবলৈ মানে যত্ন ল'বলৈ আনিছিলোঁ 8-9 মাহমান মই ৰাখিছোঁ পাছত মই আৰু ইমৰান আৰু জয়নালৰ মানে কিবা কিবি দেখিছিলোঁ সিহঁতে মোৰ ঘৰত বেছিভাগ আহিছে ঘূৰা ফিৰা কৰিছে ইমৰান আৰু জয়নাল কোন মোৰ ফেমিলিৰ মানুহ হয় এই ইমৰান যিটো হয় এইটো মোৰ হাজবেণ্ডৰ পেহীৰ ল'ৰা হয় আৰু জয়নাল যিটো হয় মোৰ হাজবেণ্ডৰ খুৰাৰ ল'ৰা হয় সেই দুটা মানে আহি আছে গৈ আছে দুয়োটাৰ বয়স 19-20 বছৰমান হ'ব আৰু পাছত মইতো সৰু সৰু ল'ৰা ছোৱালী আছে স্কুলত টিউশ্যনত দিব লাগে এইটো সময়ত সিহঁতে বেছিভাগ আহে আৰু এই ফৈজুলৰ পৰিয়াল আন এটা অভিযোগ মতে একাংশ সাংবাদিকে টকা বিচাৰিছিল যদিও ফৈজুলৰ পৰিয়ালে দিব নোৱাৰাত দেওবাৰে সমগ্ৰ ঘটনাটোক লৈ ফৈজুলৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰা হৈছে দুই পৰিয়ালৰ অভিযোগ মতে কোন সঁচা বা কোন মিছা এতিয়ালৈকে স্পষ্ট হৈ নুঠাত সমগ্ৰ ঘটনাটো এক ৰহস্য আৱৰ্তত সোমাই পৰিছে আৰক্ষীৰ তদন্ততহে সঠিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা লংকাৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ এছ'চিয়েশ্যনৰ সোমবাৰে দিনটো গুৱাহাটীত পালন কৰে বিশ্ব ক্ৰীড়া সাংবাদিক দিৱস সংগঠনটোৱে উক্ত দিনা অসমৰ প্ৰবীণ ফটো সাংবাদিক তৰুণীকান্ত বৰ্মনক জনায় বিপুল সম্বৰ্ধনা বিশ্ব ক্ৰীড়া সাংবাদিক দিৱসৰ পবিত্ৰ ক্ষণত অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্নালিষ্ট এছ'চিয়েশ্যন বিষয়ববীয়াৰ লগতে আন কেইবাজনো ক্ৰীড়া সংগঠক তৰুণীকান্ত বৰ্মনক গুৱাহাটী কাহিলীপাৰা ঘৰলৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰে বিশিষ্ট ক্ৰীড়া সাংবাদিক তৰুণীকান্ত বৰ্মনে 60 দশকৰ পৰাই ফটোগ্ৰাফীৰ জৰিয়তে ক্ৰীড়া সাংবাদিক ক্ষেত্ৰখন চহকী কৰি আহিছে সম্বৰ্ধনা গ্ৰহণ কৰি নিজৰ 60 বছৰীয়া ফটোগ্ৰাফী সাংবাদিকতাৰ জীৱনৰ ৰোমন্থৰ কৰে বৰ্মনে এই কাৰ্যসূচীত অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্নালিষ্ট এছ'চিয়েশ্যনৰ বিষয়ববীয়াৰ উপৰিও বিশিষ্ট ক্ৰীড়া সাংবাদিক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী পুলিন সাহা ক্ৰীড়া সংগঠক বিষ্ণুৰাম নুনিচা আৰু মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকা উপস্থিত থাকে মহামায়া পৰিষদৰ সমষ্টি অন্তৰ্গত ডকমকা বিজেপি এছটি মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় বিজেপি চামেলাংশ ব্লক মণ্ডলৰ কাৰ্যালয়ত অনুষ্ঠিত এই সভাত বিজেপি এছটি মৰ্চাৰ সভাপতি ৰূপমত তকবীৰ পৌৰোহিত্যত অনুষ্ঠিত হয় এই কাৰ্যনিৰ্বাহক সভা আগন্তুক সাংসদ নিৰ্বাচনৰ বাবে বিজেপি প্ৰাক প্ৰস্তুতিৰ অংশ পূব কাৰ্বি আংলং বিজেপি এছটি মৰ্চাৰ এই কাৰ্যনিৰ্বাহক সভা দলে মাজত বিভিন্ন কাৰণত সঘনাই বৈঠক তথা কাৰ্যসূচীয়ে তাকে বুজাই আছে উল্লেখ্য আজি এই কাৰ্যনিৰ্বাহক সভাত কাৰ্বি আংলং ডিজলৰ প্ৰভাৰী ৰঞ্জিত ভাংজা এছটি মৰ্চা অসম প্ৰদেশ সম্পাদক মদন বড়ো পূব কাৰ্বি আংলং বিজেপিৰ উপসভাপতি ভৰত কুমাৰ টিমু মহামায়া ভিডিচি অধ্যক্ষ লমসিং তকবী পূব কাৰ্বি আংলং এছটি মৰ্চাৰ সম্পাদক দিলীপ সিং বে প্ৰমুখ বিজেপি টাউন মণ্ডল বিজেপি এছটি মৰ্চা বিজেপি ব্লক মণ্ডলৰ সভাপতি আদি বহু নেতাকৰ্মীসকল উপস্থিত থাকে বিশেষ প্ৰতিবেদক কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ